सरि गोथै बोखांनायनि प्रसेसआव नै दायो सफैबाय प्रसेस दं माखासे बेखौ खालामनो नागिरगासिनो दङ ओइयाव खिन्थु गोथैनि बेबस्था दङ बे माखासे पुलिस सारमोनबो फैबाय जावखांगोना बै खनायाव मोनामफैथारखागोन सेस मोनामफै बे बार'लथाजों ओइ खोलासो थांना थाहैनांगोन सोलायबाय निउसनिफ्राय ND24 थाया माब्रै माथ दा जों बाइट लागोन ओमफ्राय जायखौहाय दा दाय हमनाय निउस खौरांफ्राव नुगासिनो दं बिथाङाबो बाइट होदों बाइटआ मस्ट प्रबाबलि मैयानि मोनदां ओमफ्राय एसामिसआनो जा हिन्दीयानो जा नोंथांमोना बुजिखागोन बेखौ जों दा लाइभ लकेसनावनो दङ बे जायगायाव दंफैयो जोङो जि जायगायावहाय बोखांगोन डेड बडिखौ बोखांनो थाखाय रेडि मेजिस्ट्रेट सार फैबाय ओमफ्राय बिजनीनि पुलिस हानजा सारमोन फैबाय ओमफ्राय जों दं कारेक्ट बै मानसिया मा बुंमारदों ओमफ्राय बेखौ नोंथांमोना होगासिनो दं दायो नायलांनो हागोन जायखौहाय दायो हमदों बा निउसफ्राव दामनायखौ जों नुनो मोन्दों जोंथ' मा बुंनो जों बिजिरगिरि नङा नालाय निउसखौ नोंथांमोना खौरांखौ फोसावो এই ক্ষেত্ৰত মই ক'ব খোজোঁ যে এই ছোৱালীজনীয়ে যে মোৰ ঘৰৰ পৰা প্ৰায় 7-8 মাহ আগতে গুচি গৈছে তাৰপিছত যিখিনি ছাত্ৰ সংগঠনে আশা ছাত্ৰ সংগঠনে মোৰ ওপৰত মানে যিখিনি কথা কৈছে এইটো সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা আৰু এই কৰ্মটোৰ লগত মানে কুকৰ্মটোৰ লগত মই কোনো ধৰণৰ মানে কিবা জড়িত নহয় ইয়াৰ কাৰণে যিসকল ব্যক্তিবিলাকে মানে মোৰ এগেইনষ্টত মানে এটা জনসমাজত মানে মোৰ মান সন্মান নষ্ট কৰাৰ কাৰণে তেওঁলোকে এই অভিযোগটো দিছে ইয়াৰ কাৰণে মই এই ক্ষেত্ৰত মানে ৰিমিছ বাখিয়া নামৰ এজন ছাত্ৰ সংগঠনৰ ব্যক্তিয়ে মোৰ ঘৰলৈ আহিছিল আৰু আহি পেলাই তেখেতে এই যুৱতীগৰাকীৰ অলপ চিকিৎসাৰ বাবদ এখেতে মানে মানৱতাৰ স্বাৰ্থত মানে 2 লাখ মানে টকা এখেতে খুজিছিল আৰু এই টকা খোজাত মই 2 লাখ টকাটো তেওঁলোকৰ মানৱতাৰ স্বাৰ্থত দিয়া হৈছে কিন্তু ইয়াৰ বাদেও ৰিমিছ বাখিয়াই আৰু তাৰ কিছু লোকবিলাকে কি কৰিছে তেওঁলোকৰ নিজাববীয়াকৈ আৰু 5 লাখ টকা মোক তাৰ ওপৰত থকা দাবী কৰিছিল ব্লেকমেইলিং কৰিছিল আৰু এই ক্ষেত্ৰত মই তেখেতৰ ডিমাণ্ডটো মই সম্পূৰ্ণ নৎসাত কৰাৰ কাৰণে তেওঁলোকে মোৰ ওপৰত মানে এই দোষটো জাপি দিয়াৰ কাৰণে তেওঁলোকে চক্ৰান্ত ৰচিছে বুলি মই সম্পূৰ্ণভাৱে মোৰ বিশ্বাস আছে যদি মই সম্পূৰ্ণ কিবা হয় তেনেহ'লে মোক DNA কৰিব পাৰে তাৰ ক্ষেত্ৰত মোৰ কোনো ধৰণৰ ইয়াত মানে কিবা নাই আপত্তি নাই সেইখিনি আমি তো গম পাইছোঁ ছাৰ আমাৰ ঘৰৰ ওচৰতে আমাৰ ভাবি আছে ভাবিও অলপ মান যাই পেলাই আমাক কৈলে হইলে হয় আমি ঘৰৰ মানুহ একেলগে একে বংশৰ মানুহ কিবা একটা কথা বলে আমি একটা সাজেশন দিল হয় সাজেশন আমার দেওয়া নাই এখন 8 মাস হয়ে গেছে তাক 8 মাসের ভিতৰত এতিয়াহে কথাটো বাইর হয়েছে জানা সত্ত্বে আগত ওলাইলে আমি একটা ব্যবস্থা করলাম হয় তারে হয় না বেলেগের হয় তাক ট্রিটমেন্ট করে আমি জিজ্ঞেস করতে পারলাম হয় আর ওইও মানে আমাকে কইলে হয় জাতি মাছের হয় বলে জাতি মাছটা আমি ধরিব পারলাম হয় এখন এই যে 8 মাস হয়ে গেছে পেট তো ভর্তি হয়েছে ওলাবার সময় হ্যাঁ এই যে জাতি মাছের দাম হয়েছে এটা তো ভাল নহয় না ছোৱালী মানুহ অহংকা আছে হয়তো ৰাতিও বেৰা পাৰে ছোৱালী মানুহ